তিতা কেলা খোপাক দেখিলে গাটো জিকাৰ খাই উঠে। চি এই খোপাক খাই নেকি? 10 টকীয়া কেজি আলু ইমান মোচন। দাদা ইয়াৰ মুখৰ ভিতৰত কেঁচা কেঁচা সোমাই যাওঁ নেকি বাৰু? ঐ মোৰ ওচৰৰ পৰা আঁতৰি থাক। হেৰ' মোক খালে কিমান বেমাৰ ভাল হয় সেইটো জান? নেজানো, কিন্তু তোক খাই যে গেছ খোপাৰ লগতে প্ৰেছাৰটো বাঢ়ে সেইটো হ'লে জানো। দাদা ইয়াক এপিটন দিও নেকি? আমাক ঠাট্টা মাৰি কথা কৈ আছে যে। চালা গেলা আলু। এই পোৱালি দুদিন হৈছে বজাৰলৈ আহা, তেল ফাটিব ল'লেই। কিয় নেফাটিব? 80 টকীয়া তিতা গেলা হয়, তোৰ নিচিনা নহয় 10 টকীয়া গেলা আলু। ঐ কি কথা পাতি 10 টকীয়া মাৰি আছ? 10 টকীয়া হ'লে সকলোৰে প্ৰিয় হয়, তোৰ নিচিনা নহয়। কাৰ নিচিনা নহয় আলু? এই তিতা গেলা খোপাৰ কথাহে কৈছোঁ, আৰু তুমিতো বেলেগ চব্জি বিচাৰি নাপালাই, এই খোপাকহে পালা। হেৰ' তহঁতি কিবা লাগিছ ভাগিছ, মোক কিয় মাজত সোমাই লৈছ? মালিক ইয়াক দলিয়াই পেলাই দিয়াচোন, আমিবোৰ আছো নহয়। তাৰপিছত খাই থাকিবা মাংসৰ লগত তিতা কেলা, মাছৰ লগত তিতা কেলা, কণীৰ লগত তিতা কেলা তৰকাৰী। থাকচোন, তহঁতৰ লগত থাকি থাকি ময়ো পাগল হ'ম দে। ঐ এনেকে গাত লগা কথা নকবি দেই আলু, কৈ দিছোঁ। চুপ। গুড বাই চবেই চব। গয়া। ধেৎ।